Hello everyone, welcome to my YouTube channel AM World Mursina. Moi Mursina মোৰ YouTube channel AM World Mursina লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত মই আকৌ এটা নতুন ভিডিও লৈ আনিছো। তেন্তে আহক দেৰি নকৰি আজি ভিডিওটোত কি আছে চাও। এতিয়া যেহেতু ঠাণ্ডা দিনত এটা সমস্যাত আমি ভুগোৱে। অকল এটা বুলিয়ে নহয়, ঠাণ্ডা দিন অহাৰ লগে লগে আমি বিভিন্ন সমস্যাত ভুগো। এই বিশেষকৈ আমাৰ স্কিনখনৰ যথেষ্ট প্ৰব্লেম হয়। মই আজি এনেকুৱা এটা কথাৰ বিষয়ে ক'বলৈ লৈছোঁ যিটো আমি মানে সেইটো সমস্যা হয় আৰু সেই সমস্যাটোৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ সেইটোকে মই আজি ক'ম। সেই সমস্যাটো কি জানেনে? ভৰিৰ গোৰোহা ফটা। আমি আচলতে মুখৰ যিমান যতন লওঁ বা হাত ভৰিৰো অলপ হ'লেও যতন ল'লেও কিন্তু ভৰিৰ গোৰোহা বা তেনেকুৱাবোৰৰ ইমান যতন নোলোৱাৰ ফলতে আমাৰ আচলতে ভৰি ফাটিবলৈ লয়। আৰু আমি কেনেকৈ ভৰি দুখনো ধুনীয়াকৈ ৰাখিব পাৰোঁ, ভৰি গোৰোহাকেইটাও ধুনীয়াকৈ ৰাখিব পাৰোঁ, তাকে আজি মই মোৰ ভিডিঅ'টোত আগবঢ়াম। তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ভৰি দুখন ধুনীয়াকৈ ৰাখিবলৈ কি কৰিব জানেনে? ভৰি দুখন সদায় ৰাতি শোৱাৰ আগত নাইবা আবেলিও কৰিব পাৰে কুহুমীয়া গৰম পানীৰে ধুনীয়াকৈ ধুব। তাৰপাছত যিটো গ্লিচাৰিন আমি ফাৰ্মাচীত পাওঁৱেই, সেই গ্লিচাৰিনটো বা ডিপাৰ্টমেণ্টেল ষ্ট'ৰবোৰ নাইবা দোকানবোৰত পোৱা যায় গ্লিচাৰিনটো। সেই গ্লিচাৰিনটো গোলাপ জল নাইবা অকণমান পানীৰ লগত মিহলাই পেলাই ভৰিৰ গোৰোহাকেইটাত ধুনীয়াকৈ সানি থৈ দিব আৰু তাৰপিছত মোজা পিন্ধি দিব। মানে তেতিয়া মোজা পিন্ধিলে কি হয়, আমাৰ ভৰিখন ভাল হৈ থাকে আৰু লেতেৰাবোৰো আচলতে নালাগে আৰু সেইটোৱে আমাৰ ভৰিখন মানে কোমল, গ্লিচাৰিনে কি কৰে আমাৰ ভৰিখন কোমল কৰি দিয়ে আৰু তেনেকৈ আমাৰ গোৰোহা ফটা ভাল হয়। আৰু এটা বস্তু আছে যিটো আপোনালোকে ইউজ কৰিব পাৰে। ভৰিৰ গোৰোহা ফটা সমস্যাৰ পৰা ৰক্ষা পাবলৈ আপোনালোকে আৰু এটা বস্তু ইউজ কৰিব পাৰে, সেইটো হৈছে ভেচ'কেয়াৰ। সেইটো হৈছে এইটো। মই ইয়াৰ পিকচাৰ আপোনালোকক লগত দি দিম মাৰি পেলাই। আচলতে এইটো যথেষ্ট ভাল হয়, মই এইটো ইউজ কৰোঁ আৰু যথেষ্ট ভাল পাওঁ। এইটো সেই চেম পদ্ধতিৰে লগাব লাগিব। মানে আপোনালোকে ভৰিখন ভালকৈ কুহুমীয়া পানীৰে ধোৱাৰ পাছতহে লগাব, গ্লিচাৰিন হওক বা ভেচ'কেয়াৰ হওক। গ্লিচাৰিন আৰু ভেচ'কেয়াৰ আচলতে যথেষ্ট কাম কৰে, সেইকাৰণে মই আচলতে কৈছোঁ। ভেচলিনে আচলতে মইতো ইমান ফলপ্ৰসূ বুলি নাভাবোঁ, কিন্তু ভেচ'কেয়াৰ নাইবা গ্লিচাৰিনে যথেষ্ট কাম কৰে। ভৰিখন ধোৱাৰ পাছতহে কুহুমীয়া পানীৰে আপোনালোকে লগাব আৰু গ্লিচাৰিনত সদায় মানে অকণমান পানী লগালে ভাল হয় আৰু তাৰ পাছত মোজা পিন্ধিব, তেতিয়া ভৰিখন ভাল হ'বই। আজি ভিডিঅ'টো যথেষ্ট সৰু আৰু টিপছকেইটাও যথেষ্ট সৰু, ইমানো ডাঙৰ নহয়, কিন্তু মই ভাবোঁ যে কিছুমানে এইবোৰ নাজানিব পাৰে, সেইকাৰণে মই আজি ভিডিঅ'টো আগবঢ়ালোঁ। এইটো হৈছে ভেচ'কেয়াৰ, যিটোৰ কথা মই ইতিমধ্যে ভিডিঅ'টোত কৈছোঁৱেই। তেন্তে আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব। তেতিয়া আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। আকৌ সোনকালে লগ পাম। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।